बात थी क्या ইমানবোৰ ফূৰ্তিনো কিহৰ হয় থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আমি ছিকিমত এয়া বৰফৰ আমেজ ল'বলৈ আহি আছোঁ যোৱাকালি আমি পাছ পোৱা নাছিলোঁ বৰফৰ ঠাইখিনিলৈ যাবলৈ ভগৱানৰ কৃপাত আজি বতৰ অকণমান ফৰকাল আৰু এয়া আমি সংগ লেকলৈ আহিলোঁ কিন্তু সংগ লেকলৈ আমাক নিনি আধা বাটতে ৰখাই দিয়ে এয়া নগাঁও ল কলেজৰ এক্সকাৰছনৰ টিম আগে আগে গৈছে আৰু মই পিছে পিছে তেওঁলোকৰ গাইড হিচাপে আৰু এয়া চাংমাইদা মোৰ সহকৰ্মী হয় তেখেতে দৰদাম কৰি আছে ইয়াকৰ পিঠিত উঠি ফুৰিলে কিমান ল'ব ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে ইয়াতে বৰফৰ লগত খেলা কৰিবলৈ বৰফৰ আমেজ ল'বলৈ প্ৰকৃতিৰ লগত খেলিবলৈ আৰু এটা কথা হ'ল যে ইয়াৰ আগলৈ কিন্তু যাবলৈ আমাক পাৰ্মিশ্যন নিদিলে কাৰণ ইয়াৰ আগত বহুত বেছি স্ন'ফল হৈছে বোলে গাড়ী যাব নোৱাৰে সেয়াই আৰু কিবা অলপ গৰম খোৱা বস্তু পায় নেকি আমি ইয়াতে বিচাৰি আহিছোঁ ইমান যে ঠাণ্ডা ইয়াতে বহুত ক্ৰাউড হৈ আছে আৰু আমি এতিয়া চাহ খাব আহিছোঁ আৰু ল'ৰা ছোৱালীবিলাকে বহুত ভাল পাইছে ইয়াত আহি পুৰা ফূৰ্তি কৰিব লাগি গৈছে আৰু এয়া চাৰিওফালে বৰফ কি খুৱাব দিয়ক মই টেষ্ট কৰিম दीदी चाय कॉफी मिलेगा हाँ मिलेगा दीजिए ना चाय ओ आस्ते हाँ हाँ थैंक यू ए उत्पात আমি গ্ৰুপ ফটো উঠিম গ্ৰুপ ফটো চা 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 এনেকে দিব মোৰ চাহত বৰফ পৰি গ'ল এই উৎপতীয়াকেইটাই মোৰ চাহত নহয় বৰফ পেলাই দিলে আৰু এখেত হ'ল মিছেছ দত্ত গুৱাহাটীৰ মানুহ আমি লগ পালোঁ ইয়াতে ছোৱালীবোৰে পজ শিকাই দিছে আৰু এয়া গ্ৰুপ ফটো আৰু এইখন ফটো লাষ্ট এক্সকাৰছনৰ ছেইম প্লেচ ইয়াতে মানুহবিলাকে চব ফটো উঠি আছে হেল্ল' আৰু মই যিযোৰ গ্লাছ কিনিছিলোঁ সেইযোৰটো ক'ৰবাত পৰি গ'ল আৰু এইযোৰ মোৰ ষ্টুডেণ্টৰ গ্লাছ কোনোবা এজনীয়ে দি গ'ল আৰু তাৰপিছত এফালে অলপ অলপ বৰষুণে নে কি স্ন'ফলে হয় হ'ব ধৰিছে ফটো উঠা স্লাইড কৰা স্ন'বল মাৰা চব এইবিলাকে চলি আছে ইয়াত আৰু বহুত ভাল লাগিছে আহি মোৰ মোৰ ফোনটো পৰি গৈছিলে তো ইয়াতে আপোনালোক আহিলেও মানে ফোনটো সাৱধান হ'ব আৰু এই গ্লাভছ দি যে ফোন ধৰিব নোৱাৰি মই চাওঁ এখন খালী হাতে আছোঁ আৰু বহুত ঠাণ্ডা উপায় নাই ইয়াতে ফোন যোনে ইউজ কৰে খালী হাত ল'ব লগা হয় কিছুমান গ্লাভছত থাকে কিন্তু মোৰ গ্লাভছযোৰত নাই এপাক খুলি ল'ব লগা হৈছে আৰু এয়া তললৈ নামি আহিছোঁ আৰু মই অলপমান অলপ অলপ স্ন'ফল হৈ আছে আপোনালোকে দেখিছেনে জয় অসম নগাঁও ল কলেজ জিন্দাবাদ নগাঁও ল কলেজ জিন্দাবাদ এয়া উদঙে মুদঙে জোচ ৰাইজৰ এতিয়া আমি গাড়ীত উঠিম আৰু কৰিম অলপমান মস্তি
আজি ট্ৰিপটো আহি বহুত ভাল লাগিল আৰু ইয়াতে গোটেই কুঁৱলী হৈ গৈছে আমি বৰফত বহুত খেলিলোঁ আৰু ল'ৰা ছোৱালীবোৰে খুব এনজয় কৰিছে এজনেতো মানে ইমান জছত আহি গৈছে উদঙে মুদঙে ফটো উঠিছে আৰু ভাল লাগে এনেকৈ এক্সকাৰ্ছনত আহি আপোনালোকেও আহিছে নিশ্চয় যিসকলে আহিছে আপোনালোকৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব আৰু যিসকলে অহা নাই তেওঁলোকে আমাৰ পৰা অলপ ইনস্পিৰেশ্যন আৰু আইডিয়া ল'ব পাৰে থেংক ইউ Thank you.